Hello everyone, থাম্বনেলখন চাই গম পাইছে নিশ্চয় আমি আজি কলৈ আহি আছো হয় আমি আহি আছো বৰ্তমান অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ বুলি আৰু ইটানগৰত অৱস্থিত গম্পা টেম্পল চাবলৈ আমি আহি আছো আৰু আজি আপোনালোকক ইয়াৰ পৰা এটা সুন্দৰ ব্লগ দিবলৈ চেষ্টা কৰিম আৰু আমি যেহেতু বাইকেৰে আহি আছো আৰু ইয়াতে আহিলে গম পায় আৰু সকলোৱে পাছ বনাব লাগে বুলি আৰু মানুহজনৰ আগত যেহেতু পাছ বনাই ৰখা হৈছে ইয়াতে আহিয়ে থকা হয় তেওঁ আৰু মই নতুনকৈ আহিছো যেটো আৰু প্ৰথম আহিছো মোৰ মজাছে পাছ বনাই ললো আৰু এক ধুনীয়াকৈ আমি ইটানগৰত প্ৰায় এন্ট্ৰি কৰিলোৱে আৰু এয়া হৈছে ইটানগৰৰ মেইন টাউনখন আৰু আমি দুইজন আহি আছো বাইকেৰে আৰু যদি আপোনালোকে লখিমপুৰৰ পৰা আহে তেন্তে 70 পৰা প্ৰায় 75 কিলোমিটাৰ হৈ যাব আৰু আমি যেহেতু আজি হাৰমতিৰ পৰা আহি আছো ইয়াৰ দূৰত্ব হ'ব 40 পৰা 45 কিলোমিটাৰ বাকি আপোনালোকে ইয়াত আহিব আৰু যদি যি সকলে আহিছে যদি মোৰ ভিডিও চাই আছে তেন্তে প্লিজ কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে আৰু প্ৰায় আমি এন্ট্ৰি কৰিলোৱে গম্পা টেম্পলৰ মেইন গেট পায়ে গলোহি এইখনে হৈছে গম্পা টেম্পলৰ মেইন গেট আৰু ইয়াত মানে কৈছো নহয় ইমানেই ওপৰত আছে নহয় আপোনালোকে আহিলে গম পাব আৰু যিসকল আহিছে তেওঁলোকক নকলো হ'ব আৰু ইয়াৰ ভিউটো ক'ব লগা আৰু ইয়াৰ পৰা ইটানগৰখন চাব আৰু ইমান ধুনীয়া লাগে নহয় বাকি যি কি নহওক ইয়াৰ পৰা এটা মজা ব্লগ গৈ আছে আপোনালোকে চাব আৰু ইয়াতে আছে বুদ্ধিষ্ট টেম্পল আৰু এই ভিতৰত কি আছে মই সকলোখিনি আপোনালোকক এফালৰ পৰা ব্লগটোৰ দ্বাৰা দেখাই যাম আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব হেল্ল' এভৰিৱান পুনৰবাৰ মোৰ আন এটি নতুন ব্লগৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এখন নতুন ঠাইৰ পৰা আৰু ঠাইখন দেখিতো অকণমান অচিনাকি লাগিছে আৰু যিসকল ইয়াত আহিছে নিশ্চয় অকণমান চিনাকি লাগিছে নহয় জানো যদি মই আছোঁ বৰ্তমান অৰুণাচলৰ গুম্পা মন্দিৰত আৰু প্ৰথমবাৰ শুনিছোঁ আৰু মানুহজনে লৈ আহিলে যিহেতু ৰুমত আহিব দিনৰ পৰা ৰুমতে আছিলোঁ তো অকণমান ওলাই আহিলোঁ আৰু কাইলৈ যিহেতু ঘৰলৈ যামগৈ আৰু ভাবিলোঁ আপোনালোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলি অৰুণাচলৰ গুম্পা টেম্পললৈ আহিছোঁ আমি আৰু ইয়াত কি আছে কি নাই এফালৰ পৰা আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু যদি তাতে ভুল হয় কিবা ক্ষমা কৰি দিব আৰু কোন কোন আহিছে মোৰ ভিডিঅ' যদি চাই আছে নিশ্চয় মোক প্লিজ কমেণ্ট কৰি জনাব আৰু এইফালে যায় আমি ইয়াতে বাইক ৰখালোঁ কিমান মানুহ আছে চাই লওক ইয়াত বুদ্ধিষ্ট টেম্পল আছে দেই বৰ বিশেষ একো নাজানো মানে মানুহজনে আনিছে ইয়াতে এটা মন্দিৰ আছে বুলি তো আহিছোঁ কিবা ভুল হ'লে আপোনালোকে ক'ব জনাব আৰু আজি ভিডিঅ'টো বলক ষ্টাৰ্ট अपना जितना विश है ना उस विश के हिसाब से कोई 10 20 मांगता तो 10 मांग हम लोग कितना मांगा हम तो एक ही मांगा এই টেম্পলটোৰ এটা বিশেষত্ব হৈছে এই ৰিংটো আৰু এই ৰিংটোৰ যদি নাম আপোনালোকে কোনোবাই জানে তেন্তে প্লিজ কমেণ্ট কৰি তলত জনাব মই নাজানো আৰু মই ৰিংটো বুলিয়ে কৈছোঁ আৰু আপোনালোকে ভুল ভ্ৰান্তি নধৰিব আৰু এই ৰিংটোত যদি আপোনাৰ মনৰ আশা আছে তেন্তে যেটা মনৰ আশা আছে অৰ্থাৎ যদি আপোনাৰ 3টা মনৰ আশা আছে তেন্তে 3 পাক ঘূৰাব লাগে আৰু যদি আপোনাৰ 10টা মনৰ আশা আছে তেন্তে 10 পাক ঘূৰাব লাগে আৰু মই আৰু মানুহজনে মিলি দুইজনে ধুনীয়াকৈ একেবাৰতে ঘূৰাই ল'লোঁ আৰু আপোনালোকৰ যদি মনৰ কিবা আশা আছে সকলোখিনি পূৰ হ'বৰ কাৰণে ইয়াতে এনেকৈ এই ৰিংটো ঘূৰাব পাৰে যি ইমানেই ৰ'দ দিছে নহয় ক'বলৈ বাকী নাই আৰু বাটত আহি থাকোঁতে ৰাস্তাটো ইমানেই বেয়া নহয় আৰু তাতে ইমান ডাঙৰ ৰ'দ দিছে তো এনাৰ্জি একেবাৰে বেটাৰী ডাউন হৈ গৈছে মোৰ তো মানুহজনে যিমানখিনি পাৰে ভিডিঅ' কৰি দিছে আপোনালোকলৈ ভিডিঅ' আগবঢ়াম বুলি ক'লত তো আপোনালোকৰ বাবে এনেকৈ কষ্ট কৰি আৰু ভিডিঅ' কৰিছোঁ বাকী এইফালে ভিতৰ ভাগ আপোনালোকক লৈ যাওঁ ইয়াতে গৈ পিনে এই ফ্ৰণ্টতে সেৱা কৰিব পাৰে আমি প্ৰায় 2টামান বজাত ইয়াত পাইছোঁগৈ তো আমি সেৱা ইয়াত নকৰিলোঁ চালোঁ অকণমান মনৰ পৰা যি বিচাৰিছোঁ সেইখিনি ক'লোঁ আৰু বাকী এইফালে গৈ থাকিলে আপোনালোকে এটা বুদ্ধিষ্ট টেম্পল দেখা পাব সৌটো দেখিছেই চাগে তো তালৈকৈ বৰ্তমান আহি আছোঁ আৰু আপোনালোকে এই বুদ্ধিষ্ট টেম্পলটোৰ ওচৰলৈ লৈ যাম আৰু
এইফালে কিবা এটা কৈ দিয়া কিয় ঘূৰাইছা মনৰ আশা পূৰণ হয় সেইকাৰণে ইয়াতে ঘূৰাব লাগে বুলি কয় তো মই ঘূৰালোঁ এতিয়া তেওঁক ঘূৰাই আছে আৰু বাকী আমি চাই মেলি হৈ গ'ল যামগৈ আৰু এতিয়া গ'ল চাই মেলি আৰু অৰুণাচলৰ গুম্ফা মন্দিৰ দেখালে আপোনালোককো অকণমান যিমানখিনি পাৰোঁ দেখালোঁ আৰু এইফালে পূৰা গৰমত ঠাণ্ডা খাই আছে যাবলৈ ওলাইছোঁ আৰু বহুত সময় হৈ গ'ল আৰু অহাও দেৰি যিহেতু আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিমানখিনি কি পালোঁ আৰু শ্বেয়াৰ কৰিলোঁ তাতে যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰি দিব আৰু ইয়াতে অৰুণাচলৰ গুম্ফা মন্দিৰলৈ আপোনালোক কোন কোন আহিছে প্লিজ মোৰ চেনেলটো যদি চাই আছে আমাৰ কমেণ্ট কৰি জনাব আৰু ঠিক আছে তেন্তে আমি ধুনীয়াকৈ গৈ থাকোঁ আৰু আপোনালোকলৈ এটা সৰু ভিডিঅ' ব্লগ আগবঢ়ালোঁ কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব গম্পা টেম্পলৰ পৰা ওলাই আহি এনেই অলপ আগবাঢ়ি আহোঁ বুলি ভাবিলোঁ আৰু এয়া হৈছে আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজ আমি পালোঁহি ইটানগৰৰ আণ্ডাৰগ্ৰাউণ্ড ব্ৰিজখন আৰু ইয়াত তলৰ ভিউটো আৰু যাওঁতে আমি ওপৰেদি যাম ভাবিলোঁ তলৰদি এটা ব্লগ কৰি নিওঁ আৰু ভিডিঅ' কৰি নিওঁ আৰু ওপৰেদি আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাই নিম বাকী আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি তলত জনাবলৈ একেবাৰে নাপাহৰিব আৰু এইটো হৈছে আমাৰ উভতনি যাত্ৰা এতিয়াৰ পৰা আমাৰ হ'ব উভতিম আমি ৰুমলৈ বুলি তো আপোনালোকে ভিডিঅ'টো যদি ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সকলোকে সোনকালে পায়